পৃথিৱীৰ আটাইতকৈ ডাঙৰ কথাটো কি জানেনে? তোমাক নাপালে মই মৰি যাম। হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া মৰ্ণিং চাহ খাব লৈছোঁ। ৰাতিপুৱাই লাল চাহ, মানে ৰঙা চাহ অকণ নহ'লে কেনেকৈ দেখাম এতিয়া। ৰাতিপুৱাই এই লাল চাহখিনি নহ'লে আমাৰ মানে ভাল নালাগে, বিশেষকৈ অসমীয়া মানুহে এই ৰঙা চাহ খায় আৰু তেতিয়াহে ফ্ৰেছ লাগে। আৰু আপোনালোক কোনে কোনে বাৰু ৰাতিপুৱাই ৰঙা চাহ খায়? আচলতে গাখীৰ চাহ নাখাব দেই। যিসকলে ৰঙা মানে গাখীৰ চাহ খায়, ৰাতিপুৱা গাখীৰ চাহ খালে অলপ গেছৰ প্ৰব্লেম হয়, গতিকে ৰঙা চাহ খোৱাটো ভাল। বাৰু যি কি নহওক, ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ কথাটো কি জানেনে? তোমাক নাপালে মই মৰি যাম। কিন্তু পৃথিৱীৰ আটাইতকৈ মিছা কথাটোৱে হ'ল, মই তোমাক নাপালে মৰি যাম। আজিকালি মানে ল'ৰা ছোৱালীৰ মাজত, মানে বিয়া নপতা ল'ৰা ছোৱালীৰ মাজত এই কথাটো বেছিকৈ মানে প্ৰচলিত হৈ গৈছে। কেইদিনমান চিনাকি হৈ ভাল পোৱা হয়, ভাল পোৱা হয় আৰু কয় যে হয়, কেতিয়াবা ল'ৰাজনে কয় যে মই তোমাক নাপালে মৰি যাম, ছোৱালীজনীক কয়, আৰু ছোৱালীজনীও কেতিয়াবা কয় যে মই তোমাক, মানে ল'ৰাজনক কয় যে মই তোমাক নাপালে মৰি যাম। ময়ো কৈছিলোঁ, ভিডিঅ'ত দেখিছে আপোনালোকে, কিন্তু মই কৈছোঁ এইটোৱে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিছা কথাটোৱে হ'ল এইটো। আৰু আচলতে মৰিব নালাগেও। আচলতে মৰিব কিয় লাগে বাৰু? মই আৰু এইটো মোৰ দেহা, মই বুলি যে কওঁ, মই আৰু মোৰ দেহাটো একেই নে, এটাই নে বাৰু? আপোনালোকে ভাবি চাওকচোন অকণমান। মই বুলি কৈ আছোঁ, মই আৰু মোৰ দেহাটো একেই নহয়। আপোনালোকে বিশ্লেষণ কৰি চাওক, মই আৰু মোৰ দেহাটো যদি একেই হ'লোঁ হয়, এটাই হ'লোঁ হয়, মই যেতিয়া মৰিম, আমি যে কওঁ মই যেতিয়া মৰি যাম, ক'ত যাম, কি কৰিম পাত্তা নাই, স্বৰ্গতে যাওঁ নে নৰকতে যাওঁ। যদি মই আৰু মোৰ দেহাটো একেই হ'ল হয়, তেনেহ'লে মানে কি, মই দেহাটোৰ সৈতেই গ'লোঁ হয়, এই শৰীৰটো লৈয়ে গ'লোঁ হয়। স্বৰ্গত যাওঁ বা নৰকত যাওঁ, য'তে নাযাওঁ, মই এই দেহাটো লৈয়ে গুচি গ'লোঁ হয়। আচলতে মই আৰু মোৰ দেহাটো একেই নহয়। যেতিয়া মই মৰিম, এই দেহাটো মই এৰি থৈ যাম। আৰু পৃথিৱীত সেইটোৱে হৈ আছে। মোৰ দেউতা ঢুকাইছে, দেউতা এতিয়া আমি কওঁ যে দেউতা ক'ত আছে, বা জন্মই ল'লেনে, স্বৰ্গতে আছেনে, ক'ত আছে। মোৰ দেউতা বহুত মানে ভাল এজন ব্যক্তি আছিলে। মই জীৱনত এজন লগ পোৱা ভাল ব্যক্তিৰ মাজত, মানে আগতে কিতাপত পঢ়িছিলোঁ, কিন্তু বাস্তৱত মই এজন গুণী জ্ঞানী মানুহ লগ পাইছিলোঁ। যদি মোৰ দেউতাক লগ পাইছিলোঁ, বাস্তৱৰ কথা কৈ আছোঁ, বাকী আৰু মানুহ লগ পাইছোঁ, কিন্তু নিজৰ দেউতাকজনক আমি 24 ঘণ্টাই পাই থাকোঁ লগত। গতিকে মোৰ দেউতাৰ বিষয়ে আপোনালোকক মানে কৈছোঁ যে মোৰ দেউতা এজন বহুত বেলেগ মানে গুণী জ্ঞানী ব্যক্তি আছিলে। তেওঁ ভাওনা কৰিছিলে, তেওঁ এবাৰ টিচাৰো কৰিছিলে, তেওঁ এবাৰ ডক্টৰো কৰিছিলে, হোমিও এল'পেথিক দুইটা পঢ়িছিলে। তাৰপিছত দুইটা জ্ঞান আছিলে। এসময়ত আমাৰ গাঁৱত এনেকুৱা আছিলে, ফাৰ্মাচী নাছিলে, আৰু দেউতাৰ ওচৰত মানুহবিলাক, মই যেতিয়া সৰু আছিলোঁ, দেউতাৰ ওচৰত গাঁৱৰ মানুহবিলাক গৈছিলে জ্বৰ, চৰ্দি, কাহ বা কিছুমানৰ কিবা হুল সোমোৱা বা কিবা মানে অপাৰেশ্যন টাইপৰ কিবা হোৱা দেখিছিলোঁ। মানে মই নিজ চকুৰে দেখিছিলোঁ আমাৰ দেউতাই কেনেকৈ মানে ট্ৰিটমেণ্ট কৰিছিলে।
বাকী এফালে যাক হোমিঅ' ঔষধ লাগে তেওঁলোকক হোমিঅ' দিছিলে, বাকী যাক আমাৰ এখন ফাৰ্মাচী আছিলে, তাৰপিছত ফাৰ্মাচীখনত এলোপেথিক মেডিচিনো ৰাখিছিলে আৰু এলোপেথিক মেডিচিনেৰো ট্ৰিটমেণ্ট কৰাইছিলে। তাৰপিছত এনেকুৱাও দেখিছোঁ যে যিটো এটা অপাৰেশ্যন নাৰ্ছিং হোমত হ'ব লাগে, হস্পিটেলত হ'ব লাগে, তেনেকুৱা টাইপৰো দেউতাই আমাৰ ঘৰতে কৰিছিলে, মই নিজে দেখিছিলোঁ। আৰু এসময়ত ফাৰ্মাচীখন অলপ চুৰি হ'ল আৰু চুৰি হোৱাৰ কাৰণে আমাৰ দেউতাই ফাৰ্মাচীখন বন্ধ কৰি দিলে। তাৰপিছত দেউতা তৰণি কৰিছিলে নগাঁও কোৰ্টতে অহা যোৱা কৰি মানে মৃত্যু হোৱাৰ 6 মাহ আগলৈকে দেউতা অফিচত গৈয়ে আছিলে। 65 ইয়াৰ্ছত দেউতা ঢুকাইছিলে। যে মই মৰিলে মোৰ দেহাটো যে মই লগত লৈ নাযাওঁ, তাৰ এক্সাম্পল হিচাপে মই দেউতাৰ কথা ক'ব লগা হ'ল। দেউতা মানে গুচি গ'ল, আমি কৈ আছোঁ যে দেউতা গুচি গ'ল, কিন্তু দেউতাৰ দেহাটো কিয় এৰি থৈ গ'ল, জাষ্ট এক্সাম্পল দিবলৈ কাৰণে ক'লোঁ। আৰু ফাৰ্ষ্টৰ পৰা ধেমালি হ'ল, কিন্তু এইকেইটা কথা বহুত তত্ত্বগধুৰ কথা। আপোনালোকলৈ এতিয়া মানে কি এটা কুৱেশ্যন দি দিলোঁ যে মই আৰু মোৰ এই শৰীৰটো একেই নে? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট কৰি জনাব। আৰু একক অভিনয়, মই এতিয়া যিখিনি কথা ক'লোঁ এইটো এটা একক অভিনয়ৰ নিচিনা হ'ল। ফাৰ্ষ্টতে মই ক'লোঁ যে বেলেগ এটা ৰূপত ক'লোঁ যে মই পৃথিৱীৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল তোমাক নাপালে মই মৰি যাম। পৃথিৱীৰ আটাইতকৈ ডাঙৰ কথাটো কি জানেনে? মই তোমাক নাপালে মৰি যাম। এই কথাটো মানে এজন ল'ৰা বা এজন ছোৱালীৰ সংলাপ এটা ক'লোঁ, আৰু মই তাৰপিছত আপোনালোকক বুজাই দিছোঁ যে এইটো মিছা কথা। গতিকে বেছি আৰু কথা নকৈ মই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু নেক্সট মই মানে আপোনালোকৰ মাজলৈ কেইজনমান ইউটিউবাৰ্ছৰ মানে ইউটিউবৰ কেইজনমান মোৰ ফ্ৰেণ্ডছৰ এক্টিং 1 এক্ট প্লে ভিডিঅ' এটা লৈ আহিম। আশা কৰিছোঁ আপোনালোকে মৰম দিব। আৰু শেষত কৈছোঁ, ভিডিঅ'টো যদি চাই ভাল পাইছে, কথাখিনি যদি শুনি ভাল পাইছে, তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাবই। আপোনালোকক মই কুৱেশ্যন কৰিছোঁৱেই, মোৰ ফালৰ পৰা কুৱেশ্যন যে মই আৰু মোৰ এই শৰীৰটো একেই নে, মানে এজনেই নে? কাৰণ মই এতিয়া কৈ আছোঁ যে এইখন মোৰ হাত, এইখিনি মোৰ চুলি, কৈ আছোঁ মোৰ, কিন্তু মই যেতিয়া মৰি যাম, এই দেহাটো মানে এই শৰীৰটো, এই হাতখন লগত লৈ নাযাওঁ কেতিয়াও, অদৃশ্য হৈ যোৱা যায় মৰিলে সকলো। গতিকে শৰীৰটো জানো মোৰ। কিছুমানে কথাখিনি শুনি কিন্তু মোক পাগল বুলি নাভাবিব, আচলতে পাগল নহয়। আৰু কিছুমান যদি আপোনালোকে কুৱেশ্যন কৰে, মই এই কথাখিনিৰ আঁৰত আৰু কিছুমান কথা আছে, সেইখিনি মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আৰু বেছি কথা নকৈ মই মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। আৰু শেষত অনুৰোধ জনাইছোঁ, যিসকলে মোৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে, প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে আৰু সোনকালে পায়। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ। আৰু আজিলৈ আহোঁ তেনেহ'লে, বাই বাই, টেক কেয়াৰ।